মীনপালক বন্ধুসকল, শীতৰ প্ৰকোপ কমি যোৱাৰ লগে লগে লাহে লাহে গৰমৰ দিন আহিবলৈ আৰম্ভ কৰিছে। আমাৰ বহু মীনপালকে আমাক জনায় যে তেওঁলোকৰ পুখুৰীৰ মাছবোৰ কেতিয়াবা ডাঙৰ নহয়। আজিৰ এই ভিডিঅ'টোত আমি জানিম যে পুখুৰীৰ মাছবোৰ কিয় ডাঙৰ নহয়। আহকচোন আমি ভিডিঅ'টোৰ জৰিয়তে জানো যে পুখুৰীৰ মাছবোৰ দানা ঔষধ দিয়াৰ ফলতো কিয় ডাঙৰ নহয়। মীনপালক বন্ধুসকল, খাদ্য যোগান ধৰাৰ পিছতো পুখুৰীৰ মাছবোৰ কিয় ডাঙৰ নহয়। বহু মীনপালকে সকলোখিনি কৰাৰ পিছতো ভাল ফলাফল পাবলৈ সক্ষম নহয়, যিয়ে তেওঁলোকৰ মূলধন অথলে নিয়ায়। আজি আমি উল্লেখ কৰিম মাছ ডাঙৰ নোহোৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰণ। প্ৰথমতে, নিম্ন মানদণ্ডৰ পোনাৰ পৰা ভাল ফলাফল আশা কৰিব নোৱাৰি। বংশগতভাৱে উন্নত পোনাৰ পৰা যিটো ফল পাব, সৰু সৰু ব্ৰুডাৰ মাছৰ পৰা ব্ৰিডিং কৰা পোনাৰ পৰা কেতিয়াও ভাল ফলাফল আপোনালোকে আশা কৰিব নোৱাৰে। দ্বিতীয়তে, নিম্নমানৰ দানা অথবা খাদ্যৰ ব্যৱহাৰৰ ফলতো ভবা ধৰণেৰে আপোনালোকে মাছৰ বিকাশ দেখিবলৈ নাপাব। সহজতে পোৱা কিছুমান দানাই প্ৰাণী প্ৰদূষিত কৰে। মীনপালকসকলে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ অনুযায়ী আগবাঢ়িব পাৰে, অৰ্থাৎ তেওঁলোকে উন্নতমানৰ দানাৰ ব্যৱহাৰ কৰিব লাগে। তেতিয়া তেওঁলোকে মাছৰ বৃদ্ধিত যথেষ্ট ভাল ফলাফল দেখিবলৈ পাব। তৃতীয়তে, প্ৰদূষিত পানীৰে ভৰপূৰ পুখুৰীৰ পৰা মাছৰ বৃদ্ধি আশা কৰিব নোৱাৰি। পানী সদায় পৰিষ্কাৰ আৰু প্ৰাকৃতিক খাদ্যৰে ভৰি থকা হ'ব লাগে। উদ্ভিদ প্লাৱক আৰু প্ৰাণী প্লাৱকৰ উপস্থিতি বেছিকৈ থাকিলে পুখুৰীত মাছৰ বৃদ্ধি ভাল হোৱা দেখা যায়। চতুৰ্থতে, অধিক ঘনত্বত মাছ পালন কৰি প্ৰয়োজনীয় পদক্ষেপ নল'লেও মাছৰ বৃদ্ধি আশা কৰা ধৰণেৰে পাব নোৱাৰি। মাছ পুখুৰীত এৰিলেই ডাঙৰ নহয়, তাৰ বাবে ল'ব লাগিব প্ৰয়োজনীয় সকলোখিনি ব্যৱস্থা। অধিক ঘনত্বত মাছ পালন কৰিলে অক্সিজেনৰ নাটনি দূৰ কৰিবৰ বাবে এৰিয়েশ্যন পাম্প ব্যৱহাৰ কৰি সুফল পাব পৰা যায়। পঞ্চমতে, অত্যাধিক ৰোগগ্ৰস্ত মাছৰ পৰাও ভাল ফলাফল আশা কৰিব নোৱাৰি। ৰোগ হোৱাৰ লগে লগে মাছ দুৰ্বল হৈ পৰে, মাছৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে, মাছৰ ঘাঁ লাগে, যাৰ ফলত সময়মতে পদক্ষেপ নল'লে বা ব্যৱস্থা নল'লে সময়ৰ লগতে মূলধন নাশ হ'ব পাৰে। ষষ্ঠতে, পুখুৰীৰ মাটি বেয়া হ'লেও বিষাক্ত পদাৰ্থৰে পৰিপূৰ্ণ হৈ থাকিলেও ভবা ধৰণেৰে আপোনালোকে ফলাফল লাভ কৰিবলৈ সক্ষম নহ'ব। সপ্তম কাৰণটোত আমি উল্লেখ কৰিছোঁ যে অত্যাধিক গছৰ পাত পৰি থাকিলেও পুখুৰীৰ ভাৰসাম্য নষ্ট হ'ব পাৰে। পৰাপক্ষত পুখুৰীৰ পাৰত অত্যাধিক ছাঁ দিয়া গছবোৰ বিতৰণ কৰি পৰ্যাপ্ত পৰিমাণে ৰ'দ পৰিবৰ বাবে সুবিধা কৰি দিব লাগে। অষ্টমত, পুখুৰীৰ পানীৰ গভীৰতা অত্যাধিক হ'লেও মাছৰ বৃদ্ধি কম পৰিমাণে হোৱা দেখা যায়। অত্যাধিক গভীৰতাযুক্ত পুখুৰীত ৰ'দৰ পোহৰ পানীৰ তললৈ যাব নোৱাৰে। সৰু সৰু পোনা থাকিলে পানীৰ চাপৰ ফলত কেতিয়াবা মৰি যোৱাও দেখা যায়। গৰম দিনৰ বাবে পুখুৰীত যিমান পানী থাকিব লাগে, শীতকালত গৰমকালিতকৈ কম পৰিমাণে পানী থাকিলেই শ্ৰেয়। নৱমত, প্ৰয়োজনীয় ঔষধ প্ৰয়োগ নকৰাৰ ফলতো কেতিয়াবা মাছৰ বৃদ্ধি হোৱা দেখিবলৈ পোৱা নাযায়। পুখুৰী প্ৰস্তুতকৰণৰ পৰা মাছ বিক্ৰী কৰাৰ সময়ছোৱালৈ বিভিন্ন সময়ত বিভিন্ন ঔষধ প্ৰয়োগ কৰিব লাগে, যিসমূহ ঔষধ প্ৰয়োগ নকৰাৰ ফলত কেতিয়াবা মাছৰ বৃদ্ধিৰ লগতে পুখুৰীৰ বাতাৱৰণ বিনষ্ট হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। আমাৰ মীনপালকসকলে সময়মতে উচিত পদক্ষেপ ল'লে নিশ্চয় সুফল পাব পাৰিব। শীতৰ প্ৰকোপ কমি যোৱাৰ লগে লগে গৰম আহিবলৈ আৰম্ভ কৰিছে। মীনপালক বন্ধুসকলে মাছ এৰাৰ আগতে পুখুৰীত প্ৰয়োগ কৰিবলগীয়া পণ্ড প্ৰিপাৰেশ্যনৰ মেডিচিনসমূহৰ কাৰণে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। আমি উন্নতমানৰ ঔষধ পোনা দানা সদায় আমাৰ মীনপালকসকলক যোগান ধৰি আহিছোঁ। তেওঁলোকে আমাৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব। আজিলৈ সামৰিছোঁ, পুনৰ নতুন ভিডিঅ'টি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।